আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেল সৰদাস ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকক ৱেলকাম বেক টু মাই চেনেল, আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকক জনাইছোঁ ৱেলকাম টু মাই চেনেল। তো এতিয়া ৰাতিপুৱা 8 বাজিছে, ব্ৰেকফাষ্ট লৈ বহিছোঁৱে আপোনালোকৰ লগত অলৰেডি। মই মেগী লৈছোঁ, তো আপোনালোককো মোৰ ফালৰ পৰা নিমন্ত্ৰণ দিলোঁ, মেগী নিমন্ত্ৰণ। আশা কৰিছোঁ নিমন্ত্ৰণটো ৰাখিব। তো বেছি কথা বঢ়াই নাথাকি মই খাই লওঁ, আৰু মই দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব, মোৰ লগত থাকিব। তো মই খাই লওঁ। আমি খোৱা লোৱা কৰাৰ পিছতে খুৰা আহিছিল, খুৰাহঁতৰ ঘৰত দোৱা আছে, তো আমাক নিমন্ত্ৰণ কৰিবলৈ আহিছিল। আমি তাতে যাব লগা হৈছিল, সেইকাৰণে আমি তাতে গৈ আছিলোঁ, আৰু তাতে গৈ থকাৰ মুহূৰ্তত এয়া আমি সপৰিয়ালে তালৈ গৈছিলোঁ। তাতে গৈয়ে দেখোঁ দোৱা কৰিবৰ কাৰণে বিচনা পাতি ৰেডি কৰি থৈ দিছে। ইয়াতে মানুহ আহি কেনে দোৱা কৰাব, আৰু আমাৰ মুছলমান নিয়ম মতে এইদৰে দোৱা কৰায়। দোৱা কৰোৱাৰ পিছত অলপ খানা পিনাটো চলিবই। সৌ পথাৰখন দেখিছেনে? দেখিবলৈ ইমানে ধুনীয়া। মোৰ কাজিন ছিষ্টাৰজনী মানে বৰদেউতাৰ ছোৱালীজনী আৰু মই সৌ পথাৰখনলৈ এতিয়া যাম। এয়া আমাৰ খুৰাহঁতৰ ফ্ৰণ্টতে হয়, বহুতেই দেখিবলৈ ধুনীয়া। এয়া দেখিছেনে নাই মোৰ বদমাছি, এনজয়। চুৰমলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। ইয়াতে মই এইটোৱে গাই আছিলোঁ, নাজানো কি হ'ল, প্ৰপাৰ চাউণ্ডটো অহা নাই। আপোনালোককো শুনাই দিলোঁ। মই বৰ ভালদৰে গাব নাজানো, এনেই জাষ্ট গুণগুণাইছোঁহে। এয়া আমি সন্ধিয়া আহি থকা অৱস্থাত। কিমান ধুনীয়া ছানছেটৰ পৰিৱেশ নহয় জানো? হেল্ল' এভৰিৱান। আমি আজি দুপৰীয়া খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ, তাৰ পৰা আহি পালোঁ আমি। আহোঁতে আমাৰ বহুত দেৰি হ'ল। আমি সকলোৱে গৈছিলোঁ, ঘৰৰ ফেমিলি মেম্বাৰ্ছ, মা, মই, ভাইটি, দেউতা সকলোৱে গৈছিলোঁ। তাৰ পৰা আহোঁতে অলপ দেৰি হ'ল। আহি কেনে আমি ৰেষ্ট ল'লোঁ ফ্ৰেছ হৈ কেনে। তো এতিয়া 7:30 হৈছে। এতিয়া ডিনাৰৰ কাৰণে প্ৰস্তুতি চলাব লাগিব। তো ভাবিছোঁ আঞ্জা মই বনাম, তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, কেনেকুৱা পাই নাজানো। তো কি বনাম মই আজি চাই থাকক, মোৰ লগত থাকক। কি বনাম মানে মই কৈয়ে দিছোঁ, মই চয়াবিনৰ এখন আঞ্জা বনাম। আহোঁতে খুৰীয়ে আমাক মাংসৰ চব্জি অকণমান দি পঠাইছে, আৰু এতিয়া ভাবিলোঁ চয়াবিনৰ আঞ্জা বনাম। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো কেনেকুৱা পাই নাজানো, চাই থাকক, মোৰ লগত। চয়াবিনৰ আঞ্জা বনাবলৈ মই 2টা আলু বইল কৰি লৈছোঁ আৰু কাটি লৈছোঁ, আৰু চয়াবিন মই সিজাই লৈছোঁ। তাৰ বাবে মছলা পাতি, পিঁয়াজৰ পেষ্ট, নহৰু পেষ্ট, পিঁয়াজ কাটি লৈছোঁ, গোটা জিৰা, দালচেনি, ইলাচি, লং লৈছোঁ। কেৰাহী এখন গৰম হোৱাৰ পিছত মই তাতে প্ৰয়োজন অনুসৰি তেল দি দিম। তেলখিনি গৰম হোৱাৰ পিছত মই তাতে বইল কৰা আলুখিনি ভাজি ল'ম। আলুখিনি মোৰ ভজা হৈ গৈছে। এইখিনি মই এতিয়া এটা পাত্ৰত উঠাই ল'ম। একেখিনি তেলতে মই সিজাই ৰখা চয়াবিনখিনিও ভাজি ল'ম।
সয়াবিনখিনি ৰঙচুৱা হোৱাৰ পিছত মই এইখিনি আকৌ উঠাই ল'ম। একেখন কেৰাহীতে মই আকৌ তেল দি দিছোঁ। দিছোঁ মই তেজপাত এখিলা, 2টা শুকান জলকীয়া, গোটা জিৰাখিনিও মই দি দিছোঁ। লগতে মই লং, ইলাচি আৰু দালচেনিখিনিও দি দিছোঁ। এইখিনি মই ভালদৰে লৰাই মিহলি কৰি ল'ম। মই পিঁয়াজখিনি দি দিওঁতে আপোনালোকক দেখাব নহ'ল, নাজানো ভিডিঅ' নহ'ল। এইখিনি পিঁয়াজখিনি দিয়াৰ পিছত এইখিনিও ভালদৰে ভাজি ল'ম। ৰঙচুৱা হোৱাৰ পিছত মই তাতে হালধি গুড়ি দি দিম। তাৰপিছত দি দিম জিৰা গুড়ি, এইখিনি ভালদৰে মিহলাই ল'ম। তাৰপিছত আন্দাজ মতে মই নিমখ দি দিম। মই এতিয়া দি দিম নহৰু পেষ্ট আৰু পিঁয়াজৰ পেষ্টখিনি। এইখিনি কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'ম। এতিয়া মই দি দিম শুকান জলকীয়া গুড়ি। মই জলকীয়া গুড়িটো পিছত ব্যৱহাৰ কৰিছোঁ, কিয়নো জলকীয়া গুড়িটো দিয়াৰ লগে লগে মছলাখিনি পুৰি দিয়ে, সেইকাৰণে মই পিছত ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে মিহলাই ল'ম। মিহলাই লোৱাৰ পিছত মই এইখিনি ভালদৰে সিজিবলৈ পানী ব্যৱহাৰ কৰিম। মছলাখিনিয়ে মেইন নহয় জানো, মছলাখিনিহে ভালদৰে সিজিলে, ভালদৰে হ'লে চব্জিখন খাবলৈ বহুত টেষ্টি হয়। আৰু যিহেতু মই চয়াবিন আৰু আলু সিজাই লৈ ভাজি লৈছোঁ, সেইখিনি সিজিবলৈ, আঞ্জাত সিজিবলৈ বৰ বেছি টাইম নালাগে। সেইকাৰণে মছলাখিনি ভালদৰে আমি বনাই ল'ব লাগিব। এয়া চাওক, মোৰ মছলাখিনি হৈয়ে গৈছে প্ৰায়। ইয়াতে হয়তো আপোনালোকে ভালদৰে দেখা নাই, বিকজ মই ৰাতি শ্বুট কৰিছোঁ এই ভিডিঅ'টো, প্ৰপাৰ লাইটৰ পোহৰটো পৰা নাই। তাৰ কাৰণে চৰি, বেয়া নাপাব। নেক্সট টাইম মই ভালদৰে দিবলৈ ট্ৰাই কৰিম। এয়া মোৰ মছলাটোৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে, আপোনালোকে দেখা পাইছেই। এতিয়া মই মছলাখিনিত এড কৰিম ভাজি ৰখা আলুখিনি আৰু চয়াবিনখিনি। মইতো নিজ হাতেৰে কেমেৰা ধৰি কেনে ৰন্ধা বঢ়া কৰিছোঁ, বহুত কষ্ট হৈছে। তাৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইখিনি ভালদৰে মিহলাই ল'ম। এইখিনি মিহলাই লৈ মই গৰম পানী এড কৰিম।
পানী কম হ'ব বুলি ভাবি মই আৰু অকণমান পানী এড কৰিছোঁ। আপোনালোকে যেনেকৈ খাব বিচাৰে তেনেকৈ বনাব পাৰে। গ্ৰেভি খাব বিচাৰিলে গ্ৰেভি খাব বিচাৰে, আৰু যদি জোল বিচাৰে দেন জোল খাব পাৰে। আপোনালোকৰ ইচ্ছামতে খাব পাৰে। এয়া এইখিনি মাজে মাজে চেক কৰি থাকিব। মই এতিয়া ঢাকি দিছোঁ। 4-5 মিনিটৰ কাৰণে এনেকৈ মই সিজিবলৈ দিম। মাজে মাজে চেক কৰি থাকিব কিন্তু, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। এয়া মোৰ আঞ্জা ৰেডি হৈছে প্ৰায়। ভালদৰে মিহলাই ল'ম, লৈ মই আকৌ ঢাকন দি অলপ সিজিবলৈ দিম। আপোনালোকে এইদৰে খাব পাৰে, যিয়ে মাছ মাংস নাখায়, প্ৰটিনৰ প্ৰয়োজন, এনেকৈ খাব পাৰে। খুব কম সময়ৰ ভিতৰতে এই আঞ্জাখন ৰেডি হৈ যায় আৰু খাবলৈ বহুত টেষ্টি হয়। এয়া মোৰ আঞ্জা ৰেডি। ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'বোৰ প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ভাইটি আৰু মোৰ ভাইটিয়ে ডিষ্টাৰ্ব কৰি আছিল মই শ্বুট কৰাৰ সময়ত, তাকে দেখাই দিলোঁ। আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব কমেণ্ট কৰি, আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে কমেণ্ট কৰি প্লিজ জনাব। মই তেনেকুৱা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। নাজানো কিমানখিনি পাৰোঁ, বাট ট্ৰাই কৰিম। আজিলৈকে এইখিনিতে মই ভিডিঅ'টো সামৰিছোঁ। তো মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন হয় মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে আহিছোঁ, বাই বাই।